যিটো উদ্দেশ্যলৈ গুৱাহাটীলৈ আহিছোঁ সেই উদ্দেশ্য আজি মোৰ সিদ্ধি হ'বলৈ গৈ আছে। এই আওকোৱা পকোৱা বাটেৰে যে আগবাঢ়ি আহিছোঁ, ক'লৈ আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আহিছোঁ, মনটো কিন্তু খুবেই বিষণ্ণ। যিমান উৎফুল্লিত হৈ ঘৰৰ পৰা আহিছিলোঁ সেই ঠাইখনলৈ যাবলৈ যেতিয়া সময়টো আহি পৰিল, কিন্তু মনটো খুবেই বিষণ্ণ। চকুকেইটা মানে যেনে তেনে চকু পানী নোলোৱাকৈ ৰাখিছোঁ, ইমান মনটো বেয়া লাগিছে। এইটো বাতৰি তেওঁৰ শেষ যাত্ৰা আছিল। মনতে মানে সেই ছমাহৰ আগৰ ছবিখন চকুৰ আগত ভাহি আহিছে। লাখ লাখ মানুহ। আপোনালোকে চাগে নিশ্চয় গম পাইছে মই ক'লৈ গৈ আছোঁ বুলি ক'ব খুজিছোঁ। যিহেতু চাবলৈ আহিছোঁৱেই, গতিকে অন্য কাম বাদ দি হ'লেও মই এই ঠাইলৈ মই আহিম বুলি সংকল্প লৈ আহিছোঁ। আৰু একা বেকেৰা বাটেৰে আহি থাকোঁতে পাওঁ হৈছোঁহি। আৰু আপোনালোকক মানে আঁতৰৰ পৰাই মই ছবিখন দেখুৱাইছোঁ। এয়া সোণাপুৰ ৰাস্তা, আৰু অলপ দূৰ আছে, তাৰপিছতেই সেই নিৰ্দিষ্ট ঠাইখন মই পামগৈ। মনটো কিন্তু খুবেই দুখ লাগি আছে, সঁচাকৈয়ে কৈছোঁ। মানুহ মানে এই ঠাইলৈ যেতিয়া উদ্দেশ্য কৰি আহে, তেতিয়া মানুহৰ মনটো সঁচাকৈ বিষণ্ণ হৈ পৰে। তাৰ মানে ক'বলৈ ভাষাই নাই, শব্দই নাই, আৰু মানে কি বুলিনো বৰ্ণনা দিম ভাবিবই নোৱাৰি। সেই আঁতৰত দেখিছেই নহয় ক'লৈ আহিছোঁ। দেখিয়ে গম পাইছে চাগে, জুবিন ক্ষেত্ৰলৈ আহিছোঁ। আৰু আহি পালোহি। এয়া মানে ওচৰত বহুত গাড়ী আছে। প্ৰত্যেক দিনাই আচলতে মোবাইলত দেখি থাকোঁ, টিভিত দেখিয়ে থাকোঁ এই জুবিন ক্ষেত্ৰৰ কথা। কিন্তু আজি নিজ চকুৰে চাবলৈ যিহেতু খুব হাবিয়াস আছিলে, গতিকে আহি উপস্থিত হ'লোহি। বতৰ ভাল, আৰু আমি প্ৰায় 12টামান বজাত আহি পাইছোঁহি। আৰু মানুহৰ ভিৰ কিন্তু যথেষ্ট বেছি। গোটেই গাড়ী ঘোঁৰা দেখিছেনে কিমান মানুহ। পৰিৱেশটো একদম নিজম শান্ত হৈ আছে। সকলোৰে মনবিলাক আচলতে গধুৰ হৈ পৰে ইয়ালৈ আহিলে, আৰু আপোনাৰ মানে অনায়াসে চকু পানী ওলাই আহে এই পৰিৱেশটোত। ইমান বেয়া লাগিছে সোমাই আহোঁতেই, মানে মনটো খুবেই গধুৰ। আৰু ইমান যে বয়সীয়াল মানুহ আহে জানেনে, আৰু যে খোজকাঢ়িব নোৱাৰা পেং লৈও মানুহ অহা দেখিছোঁ। মানে ভাবিব নোৱাৰি আৰু। যেতিয়া মই এইখিনি জেগা সোমাই গৈছোঁ, তেতিয়া মনটো মানে ইমানেই গধুৰ লাগিছে। আৰু মই কৈছোঁৱেই যে ছমাহৰ আগত যে সেই দৃশ্যবোৰ, মানুহে যে একদম পাহাৰৰ ওপৰত উঠিও চাইছিলে, মানুহৰ ঘৰৰ ওপৰত উঠিও চাইছিলে, গোটেই বস্তুবোৰ তন্নকৈ চাবলৈ মানে হেঁপাহ কৰিছোঁ। আৰুতো ফটককৈ ধৰক অহা নহয়, গতিকে যেন হেঁপাহেৰে সেই মৰমৰ শিল্পীজনক চাই যাওঁ, মূৰটো ডুৱাই যাওঁ, এনেকুৱা অনুভৱ হৈছে। ধুনীয়াকৈ বস্তুবোৰ সজাই থোৱা আছে। আচলতে কি জানেনে, যোৱা ৰাতি খুব ডাঙৰ বৰষুণ দিছিল, গাজনি ঢেৰেকনি মাৰিছিল, আৰু ৰাতিপুৱা বেলাও যথেষ্ট বৰষুণ আছিল। আৰু আমি অহাৰি পিছবেলাৰ সময়তহে যিহেতু বৰষুণ এৰিছে, গতিকে অলপ শুকাইছে, কিন্তু অলপ বোকাও আছে। ইমানো লেতেৰা হৈ থকা নাই, হ'বই আৰু এতিয়াতো যিহেতু বৰষুণ খুবেই দিছে। আৰু যে এই অক্ষয় বন্তিগছি, এই বন্তিগছি জ্বলোৱা মানে আনি স্থাপন কৰাৰ পৰা জ্বলোৱালৈকে আমিতো মোবাইলত দেখিয়ে আছিলোঁ, আজি নিজ চকুৰে দেখিলোঁ। আৰু ইয়াৰ পৰাই আচলতে তেওঁলৈ মই শ্ৰদ্ধা নিবেদিছোঁ আৰু সেৱা নিবেদন কৰিছোঁ। তেওঁ য'তে আছে শান্তিৰে থাকক, তেওঁ আমাৰ প্ৰাণৰ শিল্পী, নহয়নে বাৰু? আপোনাৰ মোৰ সকলোৰে, সেইকাৰণে আমি হাৰ্টথ্ৰব বুলি কওঁ। গতিকে সেয়াই আৰু। ইয়ালৈ যেতিয়া আপুনি আহিব, আপুনি আচলতে ভাবুক হৈ পৰিব। আপোনাৰ মুখৰ ভাষা, শব্দ সকলোবিলাক হেৰাই যাব। কি কৰিছোঁ, কি চিন্তা কৰিছোঁ, কাক দেখিছোঁ, কি হৈছে, আপুনি মানে একো দিক বিদিক হেৰুৱা নিচিনা হ'ব। আপুনি চাবহে পাৰিব আৰু চাৰিওফালৰ পৰিৱেশটো। চাই কিন্তু একদম ভাবুক হৈ পৰিব সঁচাকৈ। মানে ইয়াত সোমোৱাৰ লগে লগে মনৰ অনুভৱবোৰ বেলেগ ধৰণৰ হয়। আৰু আপোনাৰ মানে এনেকুৱা হ'ব, ক'ৰবাত যে নিৰিবিলি জেগা অকণ পোৱা হ'লে মই চিঞৰি অলপ কান্দিলোহেঁতেন, কান্দি আৰু অলপ দুখ পাতলালোহেঁতেন, এনেকুৱা গতে লাগে জানেনে। কিয় জানো ক'ব নোৱাৰোঁ। ইমান দিন হ'ল জুবিন গাৰ্গৰ ফটোখন দেখাৰ লগে লগে কিন্তু মানে
চকু পানীৰে চকু ভৰি পৰে আৰু ইয়ালৈ আহিও ঠিক তেনেকুৱা ধৰণৰ অৱস্থা চবৰে মনবোৰ বিষণ্ণ মানুহবিলাক মানে একেবাৰে বিষণ্ণ মনেৰে ৰৈ থাকেহি যে এয়াই চাওক তেওঁ শেষ শয়নৰ ছবি মানে ঠাইকণ মানে চাই মানে ইমান দুখ লাগিছে কি কৰিম কি নকৰিম কেনেকুৱা যে মনলৈ ভাববোৰ আহিছে ভাবিবই নোৱাৰি আচলতে এই ঠাইখিনিলৈ অহাৰ পিছত কিন্তু মনটো ভালো লাগিছে বহুত দিনৰ পৰা হেঁপাহ কৰি আছিলোঁ যে গুৱাহাটীলৈ যেতিয়া যাম ইয়ালৈ নোযোৱাকৈ কিন্তু বা ইয়াত এপাক নমৰাকৈ বা ইয়াত সেৱা এটা নকৰাকৈ কেতিয়াও ঘূৰি নাহোঁ বহুত দূৰ দূৰণিৰ পৰা বহুত বয়সস্থ মানুহ আহিছে হিলডোল ভাঙি আহিছে যেন কিবা এটা হে চাবলৈ আহিছে এনেকুৱা ধৰণৰ পৰিৱেশটোৱেই সুকীয়া জানেনে আৰু এৰি থৈ যেতিয়া আহিলোঁ তেতিয়া কিন্তু মনটো আকৌ বিষণ্ণতাৰে ভৰি পৰিল তুমি য'তেই আছা শান্তিৰে থাকা জয় জুবিন দা